নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি আকৌ এখন ভাওনা কৰিবলৈ যাওঁ আৰু এই তাকে দাইছে অকণমান গজি গ'ল, আকৌ ঘূৰাবলৈ যাওঁ। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে নামঘৰ পালোহি। এতিয়া মই গৈছোঁ এই ইমান বকে আমাৰ ৰাইজসকল যাওঁ সেই তাত মেকআপ কৰিছে, মেকআপ কৰি আহোঁ। সেয়া এজন মানে দুৰ্দান্ত ভাৱৰীয়া, ভাল সদায় ভাল হোৱাটো বিচাৰোঁ। সদায় নাম পংকজত্ব। ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব। ইয়াৰো ধুনীয়া চেনেল এটা আছে, বহুত ধুনীয়া ভাল কৰে অভিনয়। এয়া আমাৰ মহেন্দ্ৰ দা, এখেতৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। এইজনে এজন বহুত বিশিষ্ট ভাৱৰীয়া, আমাতকৈ বহুত গুৰুৱেই আৰু আমাৰ সেইবুলিয়ে ক'ম। বহুত পৰামৰ্শ পাওঁ শিকি হয় নহয় মহেন্দ্ৰ দা? কিবা এটা কৈ দিওঁ। হয়, নমস্কাৰ, মই মাজুলীৰ পৰা আহিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ঠিক আছে, আপোনাৰ মহেন্দ্ৰ দাৰ চেনেলটো আছে, চাব আপোনালোকে। মেকআপ আৰম্ভ হ'লেই আৰু কিবা এষাৰ কৈ দিয়া। নমস্কাৰ, মোৰ নাম পাৰ্থ বৰা। মই লৈছোঁ আজি ব্ৰহ্মতি। আজি ব্ৰহ্মা চৰিত্ৰত অভিনয় কৰিম। নাটখন হৈছে মৎস্যৱতৰ পৰিৱেশৰ। মই ব্ৰহ্মা চৰিত্ৰত অভিনয় কৰিম। আৰু আমাৰ মোক মেকআপ কৰা মেকআপ আৰ্টিষ্ট। মাজুলীৰ পৰা আহিছে দেই, তুমি মাজুলীৰ পৰা আহিছা? নমস্কাৰ দেই। সেয়া শুভেচ্ছা ভাগ থাকিল আৰু এইজনটো আছেই। এইজনে মেইন বছজন আৰু এয়া নমস্কাৰ, বহুত বাৰ কৰিছে। নগণ্য একো নগণ্য নহয়, ভাল এজন সুদক্ষ ভাৱৰীয়া। 100 বাৰমান হিৰণ্য কশিপ গাইছে হয় নাই? 100 বাৰ তেনেকুৱা মান। অঁ, কিমান? তেতিয়াহ'লে বেছি বহুত গাইছে মানে। কিমান বয়স কিমানৰ পৰা? 129 বাৰ। একো নাই, 150 কৰি 200 কৰি দিয়ক। সেইটোৱেই, সদায় শুভেচ্ছা থাকিল। সেইটোৱে আৰু এতিয়াহে মহাদেৱ মহাদেৱ লাগিছে। কৃতজ্ঞতা সমাজ সম্পৰ্কে হোৱাত নিশ্চিতভাৱে অনুপ্ৰেৰণা যোগাওক। সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ইতি পাঞ্চজন্য শিল্পী সমাজ লখিমপুৰ। আজি আপোনাৰ ইণ্টাৰভিউ এটা ল'ম বুলি ভাবিছোঁ। এয়া আমাৰ বিশিষ্ট নাৰদ, নামটো মিছ। নমস্কাৰ, আমাৰ সেইদিনা পাইছিলে শ্ৰী ৰঞ্জু দাস। এতিয়া ফটো এটা উঠিছোঁ। ভাল লাগিছে, থেংক ইউ, ধন্যবাদ। মঞ্জিত দা কওক, বহুত দিনৰ মূৰত লগ পাইছোঁ আমাৰ মঞ্জিত দা। কওক, অকল নমস্কাৰ দি থৈ দিলে। আজি আমি ক'ত আছোঁ? যোৰহাটীয়া গাঁও। ধেৎ তেৰি। আৰু আমি মৎস্যবধ কৰিম একেলগে। আজি বহুত দিনৰ মূৰত থেংক ইউ। এয়া আমাৰ পাপদা, বহুত পুৰণা মানুহ আৰু লগতে গন্ধিয়া। ৱেলকাম। এইজনকতো চিনি পায়। আমি চেলিব্ৰিটি নহয় যে আমাক সেইকাৰণে নুঠায়। এই উঠিয়ে আছে, ইফালে কৈছে নাই এটা বোলে। চাওঁচোন কেনেকুৱা কথা কয়। সেয়া আমাৰ হেৰি মেইন কথাটো কি হ'ল, হেৰি কি যিখন আমাৰ কি বুলি কয়, বিপ্ৰ দামোদৰ নাট ভাগত প্ৰথমৰ পৰা আছে আজিলৈকে, আৰু যেতিয়ালৈকে হৈ থাকিব তেতিয়ালৈকে হয়তো থাকিব, ভাল লাগিব। সেয়াই ভগৱানৰ ওচৰত সেইটোৱে কামনা কৰিছোঁ। নমস্কাৰ, আৰু সদায় আগুৱাই যাওক তাকে প্ৰাৰ্থনা কৰিছোঁ, শুভেচ্ছাও দিছোঁ, সদায় ভাল হওক। আমিনো কি ক'ম আৰু, লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব সকলোৱে আশীৰ্বাদ কৰিব। আমি এনেকৈ আগলৈ যাতে আগুৱাই যাব। ঠিক আছে। গায়ন বায়নৰ দল, এয়া নয়ন ভাই, সেই পীতাম্বৰ দা, তোমালোক তলেদি গৈছে। কোৱা কিবা এটা কোৱা আৰু। আমি পাঞ্চজন্য শিল্পী সমাজৰ বৰ্তমান
যোৰহাটী কৰিবলৈ আহিছোঁ অঁ গতিকে সকলো আহিব লাগে চাব লাগে সেইদিনাই আজি পৰহি কিন্তু বৰ ধুনীয়া মন্ত্ৰী ভাও কৰিছে ভাল লাগিলে ভাল লাগিছে সদায় সফলতা লাভ কৰে তাকে বিচাৰোঁ বাই বাই সৃষ্টিকৰ্তা আমাৰ ব্ৰহ্মদেৱ কওক দুআষাৰ জয় হিন্দ তথাস্তু 12 মেন এয়া আমাৰ ভীষণ দৈত্য হয় দৈত্য বহুত ধুনীয়া ভাও গায় দেই এই মানে সদায় বহুত বঢ়িয়া ভাল গায় সেইকাৰণে গায়ো ভাল লাগে এওঁৰ লগত শুভেচ্ছাটো সদায় থাকে আৰু এইজনেতো মিহি হাঁহি থাকে বহুত ধুনীয়া গায় এখেতেও বহুত যিয়ে নহওক নিমিত্ত হ'লেও মানে বহুত ধুনীয়া গায় মানে বহুত ভাল অভিনয় কৰে এজন দুৰ্দান্ত ভাৱৰীয়া বুলি ক'ব পাৰি আৰু এওঁলোক একে হয় দৈত্য এওঁলোক ভাল ভাৱৰীয়া দুৰ্দান্ত ভাল অভিনয় কৰে আৰু এয়া বিশেষকৈ হৈছে আমাৰ লগত পংকজ গগৈ আচলতে দত্ত হয় আৰু এয়া ৰ'জ বয় বিগ ৰ'জ বয় কালাৰ পিন্ধি আছে ৰ'জ বয় এখেতৰ চেনেলৰ লিংক এটা চেনেল আছে আৰু তেওঁলোকৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম চাব ছাবস্ক্ৰাইব অঁ এয়া আগতে দেখিছিলে বাৰু এতিয়া আজি কি লৈছা ব্ৰজাসু বৰ্জা নে ব্ৰজা বৰ্জা অঁ ঠিক আছে শুভেচ্ছাটো থাকিল বেংক নহয় দেই শুভেচ্ছা আমাৰ ৰাইজকক
कुछ बाकी আছে কবল করে তোমারে আর সরস্বতী তোমারে ডাকি তো ওর কোনো ডাক ডাকে না যার নম্বর বর্ণনা করে কে পড়বো মানে টেলিস্কোপ না না নিশ্চয় তো নাই পয়সা ভাওনাৰ শেষৰ মুহূৰ্ত আৰু এয়া আমাৰ নাৰদ নমস্কাৰ মৎস্য অৱতাৰ পঞ্চজন্য শিল্পী সমাজৰ দ্বাৰা আয়োজন কৰা মৎস্য অৱতাৰ সফল সমাপ্তি ঘটিছে সকলোলৈ ধন্যবাদ জয় আই অসম জয় আই অসম। ভিডিঅ'টো ইমানেই আছিল আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব গুড নাইট থেংক ইউ ধন্যবাদ গুড নাইট